হেল্ল' গাইজ, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক কুশলে আছে। আজি মই মামাৰ বিয়াৰ দ্বিতীয়টো ভিডিঅ' আপলোড কৰিছোঁ আৰু মোৰ ভাল লগা মুহূৰ্তখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া দৰাৰ বায়েক হয়। এয়া দেখিছেনে বিয়াঘৰৰ উখল মাখল পৰিৱেশ। এয়া দৰাৰ দেউতাক আৰু লগতে এয়া মোমায়েক আৰু এয়া দৰাৰ ফেমিলি, মাক, দেউতাক, ককায়েক আৰু নবৌয়েক। আৰু মোৰ সৌভাগ্য যে বিয়াত মই কুসুম কৈলাশ, নীল আকাশ আৰু নীল আকাশৰ নবৌ, ৰিদীপ ৰংকিত সকলোকে লগ পোৱাৰ সুযোগ পাইছিলোঁ। কিমান যে ভাল লাগিছিল বুজাব নোৱাৰোঁ। আৰু এয়া দৰা। দৰা কেনেকুৱা দেখিছে আপোনালোকে প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব। এয়া দৰাৰ নবৌয়েক, অৰ্থাৎ মোৰ মামী, ডাঙৰ মামী। দেখিছেনে কিমান ফূৰ্তি কৰিছোঁ, কিমান উৎপাত বাৰু ছোৱালীবিলাকৰ। বহুত ফূৰ্তি কৰিলোঁ দেই, বিৰাট ফূৰ্তি কৰিলোঁ। এয়া আমি ক'লৈ গৈ আছোঁ গম পাইনে? এয়া আমি ছোৱালী আনিবলৈ গৈ আছোঁ, কইনাক আনিবলৈ গৈ আছোঁ। দেখিছেনে কিমান ফূৰ্তি, কিমান উৎপাত মানে। ৰাজৰ কি উৎপাত বাৰু এইবিলাক। পিছত মনত পৰিব এইবিলাক ফূৰ্তি, মনত পৰিব, বহুত মনত পৰিব, স্মৃতি হৈ ৰ'ব। স্মৃতি সদায় মধুৰ, ভাল লাগিব ৰোমন্থন কৰি, নহয়নে? এতিয়া আমি ছোৱালী ঘৰ পাইছোঁহি। ঠিক কৰি লওঁ ভাল কৰি। আমি দৰা ঘৰ মানুহে ধাৰ কৰি দিছোঁ ছোৱালীটোৱে। হেল্ল', তাত বেগটো আছিলে বুলি কৈছে নহয়, এই বেগটো লৈ আহিব কৈছে। হেল্ল' হেল্ল', এয়া কইনাৰ ঘৰত। কইনাৰ ঘৰত কিন্তু দৰা ঘৰৰ মানুহ ঘূৰি পৰিছিল দেই, বহুত গৈছিলোঁ আমি দৰা ঘৰৰ ফালৰ পৰা।
এয়া দৰা কইনা লৈ যাম এতিয়া কইনাক। আকৌ স্ফূৰ্তি বহুত ভাল লাগিছিল, বহুত আনন্দ কৰিলোঁ দেই। ঘূৰি আহিছে আকৌ আমাৰ উৎপাতবিলাক। এতিয়া আমি দৰাৰ ঘৰ পামগৈ। এইবিলাকে ফূৰ্তি আৰু নহয় জানো? ভাল লাগিছিল, বহুত ভাল লাগিছিল বিয়াত আৰু বহুত আনন্দ উপভোগ কৰিলোঁ, বহুত স্ফূৰ্তি কৰিলোঁ আৰু মোৰ বাবে সৌভাগ্য আছিল যে সেই গায়কসকলক মই লগ পাইছিলোঁ আৰু সেইবাবে মোৰ বাবে এই বিয়াখন বিশেষ। আৰু আপোনালোকেও কেনে পালে লাইক কমেণ্ট কৰি জনাব, ঠিক আছে?